নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বহুতে ভাল খবৰ, জল জীৱন মিছনত 22,000 যুৱকক দিয়া হ'ব নিযুক্তি। তো ভিডিঅ'টোত সকলোখিনি আলোচনা কৰিম, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো যোৱাকালি এখন বাতৰি কাকতত প্ৰকাশ পাইছিল, তো ইয়াতে লিখিছে ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তো জল জীৱনৰ 22,000 যুৱকলৈ প্ৰতিমাহে 6,500 টকালৈ দৰমহা। তো ইয়াতে যিখিনি নিযুক্তি সম্পৰ্কে লিখিছে, তো মই সেইখিনিহে আপোনালোকক দেখুৱাম, কাৰণ গোটেইখিনি দেখুৱাব লগা হ'লে ভিডিঅ'টো যথেষ্টখিনি দীঘলীয়া হ'ব। তো জল জীৱন আঁচনিৰ জৰিয়তে 34 লাখ লোকলৈ পানী যোগান ব্যৱস্থা কৰা হ'ব। এই আঁচনিৰ অধীনত 29,000টা পানী যোগান প্ৰকল্প স্থাপন কৰা হ'ব আৰু এই প্ৰকল্পসমূহ চলাবলৈ 22,000 যুৱকক প্ৰতিমাহে 6,500 টকাকৈ দৰমহাৰে নিযুক্তি দিয়া হ'ব। তো এটা বহুতেই ভাল খবৰ, 22,000 যুৱকক ইয়াতে নিযুক্তি দিয়া হ'ব আৰু 6,500 টকাকৈ দৰমহা দিয়া হ'ব। তো অতি কম দিনৰ ভিতৰতে এই পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। তো ভিডিঅ'টো এইখিনি আছিল আপোনালোকক দিবৰ বাবে। তো যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব।